গৰ্ভত জোনাকী পৰুৱা, এন্ধাৰৰ সেউতা ফালি পোহৰক জীৱন দিয়া। কি যে দৃশ্য সেয়া মনোমোহা, বাগানৰ বিৰিখত উমলা সেই বান্দৰ কেইটা, বতাহত নাচি ফুৰা সেই বাঁহনি খোপা, আজি যেন প্ৰকৃতিৰ হৃদয় বিষাদ ভৰা। সেয়া নহয়নে যান্ত্ৰিকতাই কৰা প্ৰতাৰণা? মনোজগতখনত আজি এটাও তৰা নাই, কিয়নো বিশাল জগতৰ বাগিচাখনত আজি যেন নাহৰ, তগৰ, শেৱালি একোকে ফুলা নাই। বুকুৰ দগদগ আৰেঙত যেন আজি শান্তিৰ দুৱাৰো খোলা নাই। বুকুৰ বিশাল খালনিত কিয় পদুমো ফুলা নাই। উচ্চ আশা আকাংক্ষাতেই অপেক্ষাৰত বাহুবহল গগন, সখীও আজি দুখৰ পাত্ৰ নীৰৱতাত মগন। উদাসৰ টোপোলা বান্ধি কপৌ চৰাই আজি পাতলীয়া বতাহত নিমাত মাত, যৌৱনত উতলা বুৱতী দিহিঙে সান্নিধ্য আঁকিলে লুইতৰ কোলাত। প্ৰশান্ত সপোনৰ জীৱন বাটৰ এটি অন্ধ কণিকাময়, আশাৰ ভূমিকম্পত বুকু জহিছে খহিছে, তথাপি মৌনতাত লিপ্ত মই।